নমস্কাৰ। আজি বহুত দিনৰ মূৰত আপোনালোকলৈ আৰু এটা ভিডিঅ' লৈ আহিছোঁ। এইটো আপোনালোকক দেখাইছিলোঁ যে কণী খুটা চাদৰ লগোৱা বুলি, তাৰে এইখন চাদৰত পাত বোৱা হৈছিলে আৰু এইটো বাৰাঙৰ ফুল দিয়া হৈছে। তাৰপিছত এইটো এনেই নৰ্মেল ফুল দিছে, এইটো বেলেগকৈ দিয়া হৈছে কৰ্দৈ মুখৰ নিচিনাকৈ, আৰু এইটো ফুলৰ মাজৰখিনি ইয়াতে গোটেই গাঁত দিয়া হৈছে। তাৰপিছত তিনিটা লাইন দি আকৌ ইয়াৰে ডাঙৰ এইটো ফুল আকৌ পেলাই দিছে। এনেকৈ গোটেই গাত এইকেইটা ফুল উঠোৱা হৈছে। ইয়াৰে বৰ্তমান মেখেলাকেইখন নাই। যদি আপোনালোকে মেখেলাকেইখন চাব খোজে মই পিছত দেখুৱাই দিব পাৰিম। যদি চাবলৈ বিচাৰে আপোনালোকে তলত কমেণ্ট কৰিব। এইবাৰ এইযোৰত মাছৰাজেই বুইছে, কিন্তু এইটো বেগুনীয়া ৰং বোৱা হৈছে। পাৰিকেইটা সলাই দিয়া গৈছিলে। এইকেইটা ফুল বেলেগকৈ দিছে আৰু এইটোৰ মাজৰখিনি ইয়াতে দুটাকৈ গোটেই গাত এনেকৈ দি দিয়া হৈছে। এইটোৰ ডিজাইনটো এনেকুৱা ধৰণৰ হৈছেগৈ। ইয়াতে বেগুনীয়া আৰু ক'লা ৰঙেদি ৰংকেইটা মিলোৱা হৈছে। চাদৰখন এনেই দেখিবলৈ খুব ধুনীয়া হৈছে। ইয়াৰেও মেখেলাখন এতিয়া নাই, চিলাব দিয়া গৈছে। যদি মেখেলাখন চাব বিচাৰে আপোনালোকে তলত নিশ্চয় কমেণ্ট কৰিব আৰু ভিডিঅ'টো কেনেকুৱা পাইছে জনাব। লগতে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আৰু এই লতাডাল যে দেখিছে, এইডাল দুমুখীয়া লতা বুলি কয়। দুইফালে মুখ আছে, এনেকুৱাকৈ দিয়া হৈছে। কাৰোবাক যদি চানেকি লাগে সেইটো ক'ব কমেণ্টত। ইয়াৰে চানেকিকেইটা আছে বৰ্তমান, দি দিব পাৰিম। এইখন চাদৰত ৰঙা ফুল আৰু সেউজীয়া দিয়া হৈছে। পাৰিটো ৰঙা সলাই দিছে। এইকেইটা বাৰাঙৰ কৰিছে, মই চিম্পল কৰিব দিছিলোঁ, কাৰণ আমাৰ বেছিভাগ মেখেলা চাদৰ অলপমান হেভি হৈছে বোৱা মেখেলা চাদৰবিলাকো। ইয়াৰে বুটাটো একদম চিম্পল সৰুকৈ দিয়া হৈছে। এইটো বাৰাং চিম্পল, একো বেলেগ ডিজাইন নাই, কিন্তু এনেই দেখিবলৈ খুব ধুনীয়া দেখা হৈছে। মই দূৰৰ পৰা দেখাই দিছোঁ আপোনালোকক, চাদৰখন চাব। এইবিলাক কাপোৰ মন্দিৰত পিন্ধি যাবৰ কাৰণে বিয়াত বিৰাটেই ভাল। আজিলৈ এই তিনিটা ডিজাইনে দেখালোঁ। যদি বেলেগ ডিজাইন আৰু চাব বিচাৰে আপুনি কমেণ্টত জনাব। আৰু লগতে ইয়াৰো মেখেলাকেইখন আচলতে চিলাব দিয়া হৈছে কাৰণে বৰ্তমান নাই লগত, কিন্তু যদি চাব বিচাৰে মই এসপ্তাহমান দেৰিকৈ দিব পাৰিম। ধন্যবাদ। আজিলৈ ইমানতে শেষ কৰোঁ আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব দেই।